সৰুতে যে ক্ৰিকেটৰ কতো বুজি পোৱা নাছিলোঁ আৰু তেতিয়া কেৱল ৰাহুল দ্ৰাবিড়ক চাবলৈকে মই ক্ৰিকেট চাইছিলোঁ। আৰু কি জানেনে, আমাৰ যে ষ্টাম্প আছিল আগতে কাঠৰ টুলখন আৰু পলিথিন কাপোৰেৰে মেৰিয়াই যে বলটো বনাইছিলোঁ, তেনেকৈয়ে ক্ৰিকেট খেলিবলৈ আৰম্ভণি কৰিছিলোঁ। বহুত দিনৰ পিছত আজি আকৌ এবাৰ ক্ৰিকেটৰ মোহে টানিলে। আমাৰ ল'ৰাহঁতে চিঞৰি থকা 6-4ৰ দৌৰত আজি নিজেও নামিবলৈ আহিলোঁ। কিন্তু কপাল বেয়া, মই যিটো টিমত হ'লোঁ প্ৰথমতেই সিহঁতে আজি হাৰণ দিব বুলি ভাবিছিলোঁ। কিন্তু নহয়, আমি হ'লে 2বাৰ জিকিলোঁ। মই হ'লে ছোৱালী আজি অকলে অহা নাই দেই, মানে মোৰ লগতে এও আহিছে। এইবাৰ ৱৰ্ল্ড কাপ চাওঁতে মোৰ লগত কি হ'ল জানেনে নাই, মানে মোবাইলত যে মই ইমানেই খেল চাই মগন হ'লোঁ, কি ক'ম আৰু। যিটোহে পৰণ দিলোঁ এতিয়াও মনত পৰিলে বিষাই যায়। আজি আকৌ আপোনালোকে মোৰ অন্য এটা ৰূপো দেখিলে। কি কৰিব, সময়ত মই সৰু হৈ যাওঁ, সময়ত ডাঙৰ। কেতিয়াবা ল'ৰা মানুহৰ কাম কৰি দিওঁ আৰু কেতিয়াবা ছোৱালী। ভিডিঅ'বোৰ চাই থাকিলে এনেকুৱা বহুত কিবা কিবি ৰূপ দেখিব মোৰ। আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব দেই।